নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আৰু যেহেতু আজি ৰঙালী বিহু সো ভাবিলোঁ কি এটা ভিডিঅ' বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু ৰঙালী বিহু সকলোকে বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে নতুন বছৰটো যাতে ভালে কুশলে হাঁহি ফূৰ্তিৰে পাৰ হয় তাৰে কামনা কৰিছোঁ আৰু আজি ৰঙালী বিহুৰ প্ৰথম দিন যাক গৰু বিহু বুলি কোৱা যায় সো এতিয়া আমি গৰু গা ধুৱামগৈ আমাৰ ঘৰত 5টা গৰু আছে এণ্ড মই আগতে মাহ হালধি খান্দিলোঁ সো চাই থাকক ভিডিঅ'টো সব দেখাম কি হয় কি হৈ গ'ল মুখখন বলক এতিয়া আপোনালোকক আমাৰ গৰুখিনিৰ লগত চিনাকি কৰাই দিওঁ এইটো হৈছে আমাৰ প্ৰথম নম্বৰ গৰুটো যোনে মোক মাহ হালধি খান্দিব দিয়া নাই ইয়াতে চাগে বুজিয়ে পোৱা নাই কি হৈ আছে আমি কি কৰি আছো আজি আৰু আমাৰ নেক্সট গৰুটো হৈছে এইটো আমাৰ ঘৰত চবতছে সৰু গৰুটো এইটো হয় অকণমান দিনৰ আগতে জন্ম হৈছিলে আৰু এইটো মাক হ'ল এজনী আৰু এতিয়া আমি যাম আমাৰ লাষ্ট গৰুটোৰ ওচৰলৈ এইটোৰ নাম ৰুবু হয় যাক মই মানে সৰু থাকোঁতে নাম দিছিলোঁ ন ৰবিবাৰে জন্ম হৈছিল সেইকাৰণে আৰু তাক ৰগৰি গা ধুৱাই দিম চাফা হৈ যাব গোটেই আৰু এতিয়া মই ক'ৰবালৈ যাবলৈ ৰেডি হৈ আছোঁ একচুৱেলি আমাৰ গাঁৱত মানে পতাকা উত্তোলন কৰিব ন তাত মাতিছে গোটেই নাহৰ গ্ৰুপটো নাচিবলৈ আৰু এয়া মই ৰেডি হৈ গ'লোঁ কেনেকুৱা লাগিছে প্লিজ এবাৰ কমেণ্ট কৰি জনাব আৰু এতিয়া এয়া হ'ল আমাৰ নাহৰ গ্ৰুপটো পিছফালে ঢুলীয়া আছে নাচনী আৰু আমাৰ পোষ্টাৰখন হৈছে এখন মানে ক'ৰবাত ফাংচন থাকিলে মাতিব পাৰে আপোনালোকেও আৰু এয়া ৰাইজ হৈ গোটেই ৰাইজ আহিছে পতাকা উত্তোলন কৰিবলৈ দেখিনু মৰম লাগি যায় ও বনিতি দেখিনু মৰম লাগি যায় আমি এতিয়া বিহু খাব আহিছোঁ মামাহঁতৰ ঘৰত এয়া আইতাই ঘুগুনি বনাই আছে আৰু মই ইয়াত পুৰি বনাই আছোঁ এণ্ড আমি ইয়াৰ পৰা গৈ পেলাই মাহীহঁতৰ ঘৰলৈ গৈছোঁ ফাইনেলি পাই গ'লোহি মাহীহঁতৰ ঘৰ বিহু চব কৰিছে মামা ঘৰলৈ গ'লা নে নাই হেপী বিহু আৰু ইয়াত মাহীয়েও ঘুগুনি বনাই আছে বিহুত যাৰ ঘৰলৈ যাওঁ ঘুগুনিয়ে খাওঁ পিঠা পনাটো বনাই লগতে ঘুগুনিটো থাকিবই মানে বহুত ভাল লাগে আৰু খাই বৈ লৈ আমি ওলাই দিলোঁ আৰু গৈ থাকোঁতে ৰাস্তাত হাতী বাবা এটা পালোঁ লগ এণ্ড এতিয়া আমি জেঠাইহঁতৰ ঘৰলৈ গৈছোঁ আৰু এইটো আমাৰ মিমু জেঠাইহঁতৰ ঘৰৰ কুকুৰটো কিমান কিউট এজনী জেঠাই চ' আমি ইয়াৰ পৰা ঘৰ গ'লোঁ আৰু আপোনালোকক পুনৰবাৰ বিহু বহুত শুভেচ্ছা জনালোঁ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব এণ্ড মোৰ চেনেলটো